হেল্ল' নুমলী, তই ঘৰতে আছনে? তোৰ লগত মোৰ গুৰুত্বপূৰ্ণ কথা এটা আছে। এই কি ক'বি আৰু, সেইবোৰে কথা আছে তোৰ লগত। কি ক'বি, মোৰ মাথাটো গৰমেই হৈ গৈছে সেইবোৰ কথা চিন্তা কৰি কৰি। সেইবোৰ কথাই ক'ম বুলি মই তোলৈ ফোন কৰিছিলোঁ। হয় নেকি? মই তোলৈ ফোন কৰিম বুলি ভাবিছিলোঁৱে, তই ফোন কৰিলিয়ে। তই পাৰিলে আজি আমাৰ ঘৰলৈ আহচোন। মই বাছৰ ভাড়া দিম বাৰু, তই চিন্তা কৰিব নালাগে ভাড়াটো। তই আহচোন যেনে তেনে আমাৰ ঘৰলৈ তই আজিয়ে। কেলে ইমান তই ততাতৈয়াকৈ মাতিছ যে, কিবা হ'ল নেকি? নে লুটুকনৰ বিয়া ঠিকেই হ'ল? কি যে কথাবোৰ তই কৈছ নহয়, তোক মই মাতিছোঁ নহয়, তই আজি আহ আমাৰ ঘৰলৈ। আজি যাব নোৱাৰিম মই, কাইলৈ মই ৰাতিপুৱাই যাম, হ'বনে? হ'ব, কাইলৈ কিন্তু নহাকৈ নাথাকিবি, তই আহিবিয়ে। মই বৰ ডাঙৰ বিপদত পৰিছোঁ। হ'ব বাই, মই যাম কাইলৈ। নুমলী আহিলে ৰ, মই কাইলৈ তাই অহাৰ লগে লগে লুটুকনৰ কাৰণে ছোৱালী চামগৈ। সেইজনী মোৰ ঘৰৰ বোৱাৰী হ'বলৈ মই কোনো পধ্যে নিদিওঁ। প্ৰিয়াসীক আজি সকলো কথাবোৰ খুলি পিনি কৈ দিবই লাগিব, নহ'লে তাই মোক পিছত বেয়া পাই থাকিব। ইমান দেৰি হ'ল, তাই আহিয়ে পোৱাহি নাই। অথনিয়ে ওলাইছোঁ বুলি ক'লেচোন ঘৰৰ পৰা। ধৰকে বাছ, কি চাই আছা সেইফালে? প্ৰিয়াসী, তুমি আহি পালাহি। তুমি নোহোৱা দেখি মই সেইফালে চাই আছিলোঁ, সেইফালৰ পৰাই কিজানি চাই আহিছা নেকি বুলি। আহাচোন তুমি, একাপ একাপ চাহ খাওঁ ব'লা, ইয়াতে বহোগৈ। তোমাক মই কেইটামান কথা ক'বলৈ আছিলে। মই ইয়াত চাহ তাহ খাবলৈ অহা নাই, কি কথা ক'বলৈ আছে সোনকালে কোৱা। মানে কথাটো কি হ'ল, মায়ে মোৰ কাৰণে বেলেগ ছোৱালী চাইছে। তোমাক বোলে মায়ে বিয়া কৰাবলৈ নিদিয়ে মোক। হয় নেকি? বা ভাল কথা তেনেহ'লে। এইবোৰ চব তোমাৰ নিজৰ ভুলৰ কাৰণে হৈছে। তুমি মাক সকলো কথা খুলি ক'ব নোৱাৰিলা। তুমি সকলো কথা খুলি কোৱা হ'লে মায়ে আজি তোমাৰ কাৰণে ছোৱালী নাচালে হয়। মোক এইবিলাক কথা কৈ লাভ নাই একো। তুমি কথাটো শুনাচোন, আগতে বুজিটো লোৱা কথাটো। মই সেইবিলাক আৰু একো কথা বুজিবলৈ নাই, শুনিবলৈ নাই। আজি ইমান দিনে তোমাৰ কথা চব বুজি শুনি আহিছোঁ। কি হ'ল তাৰপিছত ইমান বুজি শুনিয়ে তোমাৰ কথা, আজি তোমাৰ কাৰণে মায়ে ছোৱালী চাইছে বেলেগ। মই সেইবিলাক একো নাজানো। মায়ে বেলেগ ছোৱালী চালেও নাচালেও মই তোমাকে ভাল পাওঁ, মই তোমাকে বিয়া পাতিম। সেইটো আমাৰ লুটুকন নহয় জানো? ই আমাৰ ইয়াত কি কৰি আছে? লুটুকন, তই ইয়াত কি কৰি আছে এই লগত? তোক মই কালি ইমান বুজালোঁ, ইমান ক'লোঁ, তই একো বুজি নাপালি ন? নহয় মানে মই এই কথা এটা ক'বলৈ আহিছিলোঁ। তোৰ এনেকুৱা কি কথা ওলালে এই লগত, তই ঘৰলৈ গ'লে চাই ল'বি তোক মই কি কৰোঁ। লুটুকন, মই যাওঁ, আৰু মোক আজিৰ পৰা তুমি লগ ধৰিবলৈ নামাতিবা। তোমাক মায়ে যাক চাইছে তাকে বিয়া পাতি ল'বা। মোক আৰু তুমি লগ কৰিবলৈ নাহিবা আজিৰ পৰা তোমাৰ মোৰ ব্ৰেকআপ। তুমি মাক কথা খুলি ক'ব নোৱাৰিলা, এতিয়া আৰু কৈ লাভ নাই একো। বাই। প্ৰিয়াসী, ৰ'বাচোন প্ৰিয়াসী, ৰ'বা না প্ৰিয়াসী, মোক কথাটো শুনাচোন তুমি। মোক এৰি থৈ গুচি গ'লে, চব তোৰ কাৰণে হ'ল মা। তই তাইক এনেকৈ ক'ব নালাগিছিলে, তাইৰ মনত বেয়া বোলে, দেখা নাই এতিয়া গুচি গ'ল তাই মোক ব্ৰেকআপ দি। তই বৰ কান্দি কাটি দেখাব নালাগে। তই দেখিলি নহয় সেইবোৰ ছোৱালী এনেকুৱাই। আজি মই এনেকৈ কোৱা কাৰণে তোক এৰি থৈ গুচি গ'লগৈ ব্ৰেকআপ দি। কাইলৈকে তই তাইক বিয়া পতাৰ পিছত মই কিবা এটা কাম, তেতিয়াচোন তোক লাট মাৰি থৈ গুচি যাবগৈ। তেতিয়া কি ক'বি তই? মই চব কথা ভালৰ কাৰণে ক'তো। এতিয়া বাৰু কন্দা কটাখন কৈ দেখাব নালাগে, হ'ব? মই তোৰ কাৰণে তাতকৈ ধুনীয়া ছোৱালীজনী চাই দিম। হ'ব, তই এতিয়া মন মাৰি থাকিব নালাগে। ভগৱানে যি কয় চব ভালৰ কাৰণে কয়। তোৰ কাৰণে মই তাতকৈ ধুনীয়া ছোৱালীজনী আনি দিম বিয়া পাতি। তই এতিয়া চিন্তা কৰি থাকিব নালাগে, যা ঘৰলৈ যা। মোৰ কাৰণে একদম প্ৰিয়াসী নিচিনা এজনী ছোৱালী চাই দিবি মা। মই তেতিয়াহে বিয়া পাতিম, নহ'লে মই বিয়া নাপাতো, বৰলা হৈ থাকিম। হে ভগৱান, তুমি বচালা আৰু দেই। যি হ'ল ভালেই হ'ল, এজনী এৰি থৈ গুচি গ'লগৈ, নহ'লে মোৰ ল'ৰাটোক খুলি খালেহেঁতেন। মই তাইতকৈ এজনী ধুনীয়া বৈ আনিম মোৰ ঘৰলৈ। তাই মোৰ ল'ৰাটো যোগ্যই নহয়, ভৰিকেইটা বগলী ঠেঙৰ নিচিনা, সৰু